আদৰণি জনাইছে ডলি শইকীয়া। আমি এটা কথা জানো, অসমৰ ৰাইজে জুবিন গাৰ্গক যিমান ভাল পায়, গৰিমা শইকীয়া গাৰ্গক সিমানে মৰম কৰে, সিমানে ভাল পায়। আৰু এই মৰমৰ চিন স্বৰূপে আমি ৰঙিয়াবাসীৰ হৈ তেখেতক আদৰণি জনাব বিচাৰিছো। আদৰণি জনাইছে সীমা শইকীয়া। আমি সীমা শইকীয়া আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আমাৰ মাজত আছে আন এগৰাকী মিউজিক ডিৰেক্টৰ, আমাৰ মৰমৰ শিল্পী জয়ন্ত কাকতি। তেখেতক আমি আদৰণি জনাব বিচাৰিছো। শফিকুল হাছানে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। এয়া জয়ন্ত কাকতি। আমি এইখিনিতে আৰু দুটা সংগঠনে তেওঁক আদৰণি জনাব বিচাৰিছে। প্ৰতিজনকে নাহৰ ফুল একোটাৰে আদৰণি জনাইছে। আমাৰ গৰিমা শইকীয়া আৰু জয়ন্ত কাকতি। দুটা অনুষ্ঠান আছে। জুবিন ফেন ক্লাবৰ হৈ প্ৰাঞ্জল শৰ্মাই তেখেতক আদৰণি জনাইছে। প্ৰাঞ্জল শৰ্মা আৰু মৃদুল কলিতাই জাপি এটাই তেওঁক আদৰণি জনাইছে ৰঙিয়া ফেন ক্লাবৰ হৈ। আমাৰ মাজত আছে ABVP সুভিত কলিতা আৰু জিতু কলিতা। প্ৰথমে জিতু কলিতা তেখেতক এখন ফুলাম গামোচাৰে জনাইছে। কাঞ্চনজংঘা মানে এটা প্ৰতিবাদৰ নাম, কাঞ্চনজংঘা মানে এটা সাহসৰ নাম, কাঞ্চনজংঘা মানে আত্মবিশ্বাসৰ নাম। মই একো কথা নকওঁ, আপোনালোকৰ মৰমৰ শিল্পীগৰাকীয়ে আপোনালোকৰ লগত মন বিনিময় কৰিব। আপোনালোকৰ অতি মৰমৰ শিল্পী জুবিন জুবিন এয়া চিনেমাখন ৰিলিজ হোৱাৰ পিছত ভাগৰটো বেছিকৈ লাগিছে। 1.5 বছৰ ধৰি লাগি আছো চিনেমাখন, আৰু সকলোৱে ভাল পোৱাৰ কাৰণে ধন্যবাদ। আৰু ৰঙিয়াত ইমান ধুনীয়া এটা চিনেমা আছে বুলি মই জনা নাছিলোঁ। যথেষ্ট ডাঙৰ চিনেমা হ'ল, আৰু চিনেমা হলৰ মালিককো ধন্যবাদ জনাইছে। এটা সুন্দৰ চিনেমা হল তোমালোকে ৰাখিছে। আৰু চিনেমা বনাই যাম, আপোনালোকে চাই যাব। মোৰ কাম চিনেমা বনোৱা, আপোনালোকৰ কাম চিনেমা চোৱা। মই বনাই থাকিম, আপোনালোকে চাই থাকিব। মোৰ চিনেমাখন এটা ডাইলগ আছে, আমাৰ কাম পৰীক্ষা পতা আমি পাতি থাকিম, তোমাৰ কাম পৰীক্ষা দিয়া তুমি দি থাকিবা। মন আছেনে? এইটোৱে কথা। মোৰ কাম চিনেমা বনাই থাকিম, আপোনালোকৰ কাম চিনেমা চোৱা চাই থাকিব। তাৰ মাজে গান চলি থাকিব, মিউজিক চলি থাকিব, প্ৰগ্ৰেম চলি থাকিব, চিনেমা চলি থাকিব। আৰু চিনেমাখন সকলো ঠাইত সকলো ৰাইজে ভাল পাইছে। অসমৰ বাহিৰতো বিভিন্ন ডাঙৰ ডাঙৰ চহৰত ৰিলিজ কৰিছোঁ, তাতো ভাল পাইছে। সকলো বিপুল সঁহাৰি, সেইটো আচলতে উৎসাহ, সেইটো আমাক কাম কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। আৰু চিনেমা ইণ্ডাষ্ট্ৰীটোৰ মাজতে খুব বেয়া অৱস্থা হৈছিলে, এতিয়া লাহে লাহে অলপ ভাল হৈছে। মিছন চাইনাৰ পৰা যথেষ্ট বেলেগ বেলেগ দেখিছোঁ উন্নতি বিভিন্ন দিশত। চ' সেই বস্তুটো সদায় অব্যাহত থাকক, আমি আগবাঢ়ি যাওঁ, কাম কৰি যাওঁ, ভাল ভাল কাম কৰি যাওঁ আপোনালোকৰ কাৰণে। থেংক ইউ ভেৰি মাছ, লাভ ইউ। জুবিন গাৰ্গ ভাগৰুৱা, তথাপিও আপুনি যলৈ গৈছে সেই ঠাইতে, এক মিনিট, আপুনি যলৈ গৈছে তাতেই এই চিনেমাখনৰ আটাইতকৈ জনপ্ৰিয় সংলাপটো কৈছে। আমি অতৃপ্ত হৈ ৰম যদি জুবিন গাৰ্গৰ মুখত সেই সংলাপটো নুশুনো। মোৰ কোনো জাতি নাই।